যদি মই আপোনালোকক এটা কোশ্চেন কৰোঁ যে ভাৰতবৰ্ষৰ কোনটো বেমাৰ 32% মানুহৰ হৈছে, বেছিভাগ মানুহে উত্তৰ দিব যে ডায়েবেটিক্স, কেঞ্চাৰ বা থাইৰয়েড বা PCOS। কিন্তু সেই বেমাৰটোৰ নাম হ'ল ফেটি লিভাৰ। বহুত মানুহে মোক সুধি আছিল যে ফেটি লিভাৰৰ বাবে কোনটো ডায়েট আৰু এক্সাৰচাইজ ভাল হয়। সেইবাবে ফেটি লিভাৰৰ ওপৰত আমি এই ভিডিঅ'টোত বহুতো কিছু ইনফৰমেশ্যন দি আছোঁ। আৰু এই ভিডিঅ'টো আপুনি শেষলৈকে চাব আৰু আপোনাৰ ফেটি লিভাৰৰ সমস্যাটো আপুনি নিজেই সমাধান কৰিব পাৰিব। ফেটি লিভাৰ হ'ল লিভাৰৰ ওপৰত চৰ্বিৰে ঢাকি যায় বা ফেট জমা হৈ যায়, তাকেই আমি ফেটি লিভাৰ বুলি কওঁ। এই চিত্ৰটোত আপোনালোকে লেফ্ট সাইডত দেখা পাইছে যে হেলদি লিভাৰৰ পিকচাৰ আৰু ৰাইট সাইডটো হ'ল ফেটি লিভাৰৰ পিকচাৰ। আৰু ৰাইট সাইডৰ লিভাৰটো আপোনালোকে দেখা পাইছে যে চৰ্বিৰে সম্পূৰ্ণৰূপে ঢাকি পৰিছে। এই ফেটি লিভাৰটো দুই ধৰণৰ হয়, এটা হ'ল এলকহলিক ফেটি লিভাৰ, আনটো হ'ল নন এলকহলিক ফেটি লিভাৰ। এলকহলিক ফেটি লিভাৰটো ভেৰি কমন, অৰ্থাৎ অতি সাধাৰণ। বেছি পৰিমাণে এলকহল খোৱাৰ ফলত এই বেমাৰটো হয়। আৰু এই এলকহল খোৱা মানুহবোৰ 6-7 বছৰৰ পিছত তেওঁলোকৰ ক্ৰনিক ডিজিজ বা দীৰ্ঘদিনীয়া ৰোগৰ সমস্যা দেখা দিয়ে। আৰু নন এলকহলিক ফেটি লিভাৰটো আপোনাৰ লাইফ ষ্টাইলৰ ফলত হয়। আজিকালি লাইফ ষ্টাইলটো ভেৰি কমন, অৰ্থাৎ অতি সাধাৰণ হোৱাৰ কাৰণে ফেটি লিভাৰ হয়। আৰু ভাৰতীয় লোকসকলে বছৰত এবাৰকৈ হেল্থ চেকআপ কৰে। আৰু ইয়াৰ ভিতৰত 30+ লোকসকলে হেল্থ চেকআপ কৰা দেখা যায়। আৰু ইয়াৰে ভিতৰত কিছুমানে হেল্থ ইঞ্চুৰেঞ্চ থকাৰ বাবে কৰে, আৰু এই হেল্থ ইঞ্চুৰেঞ্চ নাথাকিলে তেওঁলোকেও নকৰিলে। এই হেল্থ চেকআপটো নকৰাৰ ফলত তেওঁলোকে নাজানে যে তেওঁলোকৰ ফেটি লিভাৰ হৈ আছে। আৰু তেওঁলোকে যেতিয়া জানে যে ফেটি লিভাৰ হৈ আছে, তেতিয়া 5 পৰা 6 বছৰ পাৰ হৈ যায়, যাৰ ফলত ক্ৰনিক ডিজিজ বা দীৰ্ঘদিনীয়া ৰোগৰ সমস্যা দেখা দিয়ে। আৰু পলমকৈ জনাৰ ফলত কেতিয়াবা লিভাৰ ট্ৰান্সপ্লান্টও কৰা দেখা যায়। যদি কোনো সুস্থ মানুহৰ ফেটি লিভাৰ হয়, তেনেহ'লে তাৰ কোনো চিমটম বা লক্ষণ দেখা নাযায়। 5-6 বছৰ যোৱাৰ পিছত এই লক্ষণবোৰ দেখা দিয়ে। আৰু এই লক্ষণবোৰৰ ভিতৰত হ'ল য়েলো স্কিন, জন্ডিছ আৰু ভৰি দুখন বাৰে বাৰে চুৱেলিং হৈ যায়। আৰু ইয়াৰ উপৰি উইকনেছ ফিল হয় বা শৰীৰটো দুৰ্বল হৈ যায়। এটা কথা মনত ৰাখিব, স্বাস্থ্য হ'ল এটা পছন্দ, যিটো আপুনি প্ৰতিদিনে আপোনাৰ বনাব লাগিব। সেইবাবে প্ৰতিদিনে আপোনাৰ শৰীৰটোৰ যত্ন আপুনি নিজেই ল'ব লাগিব। আৰু আপোনাৰ প্ৰায়ৰিটি থাকিব লাগিব আপোনাৰ হেল্থৰ ওপৰত। আৰু এইটো আপোনাৰ বাবে এটা গোল্ডেন ষ্টেটমেণ্ট। এতিয়া সময় নষ্ট নকৰি আমি কিছুমান টেকনিকেল বস্তুৰ বিষয়ে জানি লওঁ। যদি আপোনাৰ ফেটি লিভাৰ হৈছে, তেনেহ'লে ইয়াৰ বাবে যদি আপুনি টেষ্ট কৰিব বিচাৰে, তেনেহ'লে লিভাৰ এনজাইম টেষ্ট কৰিব পাৰে। আৰু আপুনি যদি ডক্টৰৰ ওচৰত যায়, ডক্টৰে আপোনাক এইটোৱেই পৰামৰ্শ দিব, আৰু ইয়াৰ ফলত আপুনি ডাইৰেক্ট বুজি পাব যে আপোনাৰ ফেটি লিভাৰ হৈছে নে নাই। আৰু দ্বিতীয়টো হ'ল আপোনাৰ যিটো আইডিয়েল ৱেইট আছে, তাতকৈ যদি আপোনাৰ ৱেইটটো 20 কেজি পাৰ হৈ যায়, তেতিয়াও আপোনাৰ এই টেষ্টটো কৰিব লাগে। যেনে আপোনাৰ নৰ্মেল ৱেইট বা আইডিয়েল ৱেইট 70 কেজি থাকিব লাগে, আৰু আপুনি তাতকৈ 20 কেজি বেছি হৈ গৈছে, আৰু আপোনাৰ এতিয়া কাৰেণ্ট যিটো ৱেইট আছে 90 কেজি হৈ গৈছে, তেনে অৱস্থাত আপোনাৰ লিভাৰ এনজাইম টেষ্ট যিটো আছে সেইটো কৰিব লাগে। আৰু আপুনি আপোনাৰ আইডিয়েল ৱেইট যিটো আছে আপুনি কেনেকৈ জানিব? আৰু এই ইকুৱেশ্যনটো বহুত চিম্পল হয় বা বহুত সাধাৰণ হয়। আপোনাৰ যিটো হাইট আছে তাৰ পৰা আপুনি 100 মাইনাছ কৰি দিয়ক। যদি আপোনাৰ হাইটটো 176 সেন্টিমিটাৰ হয় আৰু ইয়াৰ পৰা 100 মাইনাছ কৰিলে 76 ওলায়, তেনেহ'লে আপোনাৰ আইডিয়েল ৱেইটটো হ'ব 76 কেজি। ইয়াৰ উপৰিও যদি আপোনাৰ BMI অৰ্থাৎ বডি মাছ ইণ্ডেক্স গ্ৰেটাৰ দেন 30 হয় আৰু অবিচিটি ক্ৰাইটেৰিয়া 2ৰ ভিতৰত হয়, তেনেহ'লেও এই টেষ্টটো কৰিব লাগে। আৰু আমি ইয়াত কথা পাতিলোঁ লিভাৰ এনজাইম টেষ্টৰ বিষয়ে। আৰু এই লিভাৰ এনজাইম টেষ্টটো কি কাৰণত কৰিব লাগে। যদি আপোনাৰ ফেটি লিভাৰ হয়, তেনেহ'লে আপুনি এই 5টা বস্তু আপুনি মনত ৰাখিব। আৰু এই 5টা বস্তু আপুনি ভালদৰে দেখিব, আৰু আপোনাৰ যিটো ফেটি লিভাৰ সমস্যা আছে 30 দিনৰ ভিতৰত সমস্যা সমাধান হৈ যাব, একেবাৰেই নোহোৱা হৈ যাব। যদি 10 ইয়াৰ পুৰণি হয় সমস্যাটো, তেতিয়াও সমাধান হৈ যাব বা একেবাৰে ঠিক হৈ যাব। ভিডিঅ'টো শেষলৈকে ভালকৈ দেখিব। ইয়াৰ ভিতৰত সকলোতকৈ ইম্পৰ্টেণ্ট টিপছটো হ'ল আপোনাৰ খাদ্য বস্তুটো এনেকুৱা চিলেক্ট কৰিব লাগিব য'ত ফেট আৰু চুগাৰ নাথাকিব। যদি খাদ্যটোত চুগাৰ আৰু ফেট থাকে, তেনেহ'লে কি হ'ব? তাৰ এটা উদাহৰণ হ'ল যেনে বাৰ্গাৰ, য'ত কাৰ্বহাইড্ৰেট আৰু চুগাৰ থাকে, আৰু তেলত ভজাৰ কাৰণে এই বাৰ্গাৰৰ পেটিটো ফেট হৈ যায়, আৰু ইয়াৰ কম্বিনেশ্যনটো বহুত ডাঠ হৈ যায়। আৰু আপোনালোকে যদি বাহিৰৰ বস্তু খায় বা অৰ্থাৎ হোটেলৰ বস্তু খায়, তাত দেখা পাব যে তাত ফেট থাকিব, চুগাৰ থাকিব, কাৰ্বহাইড্ৰেট থাকিব, সকলোবিলাক মিক্স হৈ থাকে তাত। আৰু এনেকুৱা খাদ্য খালে আপোনাৰ যিটো ফেটি লিভাৰ আছে বৃদ্ধি পাই যাব। যদি আপোনাৰ ফেটি লিভাৰৰ সমস্যা থাকে, তেনেহ'লে এই খাদ্যবিলাক আপুনি বন্ধ কৰি দিয়ক 30 দিনৰ বাবে। দেখা পাব যে 30 দিনৰ ভিতৰত আপোনাৰ ফেটি লিভাৰৰ সমস্যাটো সমাধান হৈ গৈছে। আপোনাৰ লিভাৰটো ফেটি লিভাৰৰ পৰা মুক্ত কৰিবৰ বাবে বহুত ইম্পৰ্টেণ্ট খাদ্যবিলাক হ'ল শাক-পাচলি, ফল-মূল। এই শাক-পাচলি আৰু ফল-মূলে আপোনাৰ লিভাৰটো ডিটক্সিফাই কৰি দিয়ে। এই খাদ্যবিলাক আপোনাৰ বাবে বহুত ইম্পৰ্টেণ্ট হয়, আৰু আপুনি এই খাদ্যবিলাক এটলিষ্ট 30 দিনলৈকে খাব, আৰু তাৰ পিছতো খাব। যেনে ইয়াৰ ভিতৰত এপেল হয়, আমলা হয়, লেমন হয়, কেপচিকাম হয়, আৰু অনিয়ন অৰ্থাৎ পিঁয়াজ হয়। এই সকলোবোৰ বস্তু আপোনাৰ শৰীৰৰ বাবে বহুত ভাল হয়, আৰু এই খাদ্যবিলাক মিনিমাম 30 দিনলৈকে আপোনালোকে খাব।
আৰু ইয়াৰ পিছত এক্সাৰচাইজ অৰ্থাৎ ব্যায়াম। আৰু সকলোতকৈ ভাল এক্সাৰচাইজটো হ'ল ৰানিং এক্সাৰচাইজ অৰ্থাৎ কাৰ্ডিঅ'ভাস্কুলাৰ এক্সাৰচাইজ। আপোনালোকে যদি দৌৰিব পাৰে তেনেহ'লে দৌৰিব, আৰু যদি দৌৰিব নোৱাৰে তেনেহ'লে খোজ কাঢ়িব কমচে কম 30 মিনিটলৈকে। ইয়াৰ বাহিৰত যদি আপোনালোকে এক্সাৰচাইজ কৰিব নিবিচাৰে তেনেহ'লেও চলিব, কিন্তু 30 মিনিটলৈকে আপোনালোকে দৌৰিব বা খোজ কাঢ়িব। আৰু ইয়াৰ উপৰিও যদি আপোনালোকে এক্সাৰচাইজ কৰিব বিচাৰে তেনেহ'লে আপোনালোকে য়োগা কৰিব পাৰে। ৱাকিং, ৰানিং এণ্ড য়োগা এই তিনিটা এক্সাৰচাইজ ফেটি লিভাৰ পেচেণ্টৰ বাবে বহুত ইম্পৰ্টেণ্ট এক্সাৰচাইজ। আৰু ইয়াৰ পিছত 4 নম্বৰ টিপছটো হ'ল ভিটামিন চি। ভিটামিন চিয়ে কি কৰে? ভিটামিন চিয়ে আপোনাৰ লিভাৰৰ যিটো চুজন হয় তাক কম কৰি দিয়ে, আৰু এইটো এটা ভাল এণ্টি অক্সিডেণ্ট হয় আৰু আপোনাৰ শৰীৰটো সুস্থ ৰখাত সহায় কৰে। সেইবাবে ভিটামিন চি প্ৰেজেণ্ট থকা খাদ্যবোৰ বেছিকৈ খাব, যেনে এপেল, আমলা, লেমন, অনিয়ন আৰু গুৱাভা। ইয়াৰ উপৰিও ভিটামিন চি প্ৰেজেণ্ট থকা বহুতো খাদ্য আছে। এই খাদ্যবোৰ আপুনি এটলিষ্ট 30 দিনলৈকে ভালকৈ আৰু বেছিকৈ খাওক। আৰু ইয়াৰ উপৰিও এটা ইম্পৰ্টেণ্ট কথা হ'ল যে বহুতো ভাল খাদ্য আছে যিবোৰ আপোনাৰ বাবে ভাল নহয়, আৰু সেই খাদ্যবিলাক আপুনি এভইড কৰিব লাগিব বা বাদ দিব লাগিব। যেনে দুধ, মাংস, বাদাম আৰু কিছুমান সাগৰীয় খাদ্য আছে যিবোৰ আপুনি এভইড কৰিব লাগিব বা বাদ দিব লাগিব। যদি আপুনি মাছ, মাংস খাই ভাল পায় তেনেহ'লে এই খাদ্যবিলাক আপুনি বন্ধ কৰি দিব লাগিব, কাৰণ এই খাদ্যবিলাক আপোনাৰ শৰীৰৰ বাবে ক্ষতিকাৰক হ'ব। নাট, মিট, পল্ট্ৰি এণ্ড চি ফুড, এটলিষ্ট এই খাদ্যবিলাক আপুনি 30 দিনলৈকে বন্ধ কৰি দিয়ক, কাৰণ এই খাদ্যবিলাকত বহু পৰিমাণে ফেট প্ৰেজেণ্ট থাকে যিটো আপোনাৰ শৰীৰৰ বাবে ক্ষতিকাৰক হয়, আপোনাৰ শৰীৰৰ বাবে ভাল নহয়। আৰু এইবিলাক খোৱাৰ ফলত আপোনাৰ লিভাৰটো চৰ্বিৰে ঢাকি যায় বা ফেটি লিভাৰ হৈ যায়। এটলিষ্ট এই খাদ্যবিলাক 30 দিনলৈকে বন্ধ কৰি দিয়ক।